সমগ্ৰ জগতত দেখিবলৈ পোৱা সৰুৰ পৰা ডাঙৰলৈকে সকলোবোৰ বস্তু লাগিলে সি জীৱিতই হওক বা অজীৱিত, সেইবোৰ এবাৰতে বা এদিনতে সৃষ্টি হোৱা নাছিল। ইয়াৰ আঁৰত লুকাই আছে বা আছিল এটাৰ পাছত এটাকৈ পৰ্যায়। বহু ধৰণৰ পৰ্যায় পাৰ হৈ অহাৰ পিছতহে বস্তু এটাই বা জীৱ এটাই বৰ্তমানৰ ৰূপ পাইছে। সেই বৰ্তমানো এদিন অতীত হ'ব। যেতিয়া এনেবোৰ কথাই আমাৰ মনৰ মাজত খলকনি লগাবলৈ ধৰে, তেতিয়া এটা কথা নিশ্চিত হৈ পৰে যে জগতৰ কোনো বস্তু স্থায়ী নহয়। সময়ৰ বুকুত এদিন নহয় এদিন প্ৰতিটো বস্তুৰে ৰূপান্তৰ ঘটাটো সুনিশ্চিত। এতিয়া মূল বিষয়বস্তুলৈ আহিছোঁ। পূৰ্বৰ খণ্ডটোত আমি আলোচনা কৰিছিলোঁ যে মহাকাশীয় বিস্ফোৰণৰ ফলত প্ৰকাণ্ড অগ্নিপিণ্ড এটা নিহিত হৈ থকা হাইড্ৰজেন, হিলিয়াম আৰু লিথিয়ামবোৰ বাহিৰলৈ ওলাই আহিছিল। সিহঁতৰ মাজত চলা যুগ যুগ ধৰি ক্ৰিয়া বিক্ৰিয়াৰ ফলতে অক্সিজেন আৰু কাৰ্বনৰ দৰে মৌলবোৰৰ পাতনি হৈছিল। শূন্যত উপঙি ফুৰা হাইড্ৰজেনবোৰ যেতিয়া পোনপ্ৰথমবাৰৰ বাবে অক্সিজেনৰ সংস্পৰ্শলৈ আহিছিল, তেতিয়াই হাইড্ৰক্সাইড যৌগ অৰ্থাৎ পানীৰ সূচনা হৈছিল। তেনেদৰে হাইড্ৰজেনবোৰ কাৰ্বনৰ সংস্পৰ্শলৈ অহাৰ লগে লগে কাৰ্বন ডাই অক্সাইড গেছৰ উৎপত্তি হৈছিল। পাছলৈ প্ৰ'টিন, এমিনো এচিডৰ দৰে খনিজ পদাৰ্থবোৰৰো উৎপত্তি হৈছিল। কালক্ৰমত পৃথিৱীখনে যেতিয়া মধ্যাকৰ্ষণীয় বল আৰু চুম্বকীয় শক্তিৰ সহায়ত বায়ুমণ্ডলীয় তৰপ এটা লাভ কৰিছিল, পৃথিৱীলৈ আগমন ঘটা এষ্ট্ৰইডবোৰ পৃথিৱীতে থাকি গৈছিল। সেই এষ্ট্ৰইডবোৰত বুজন পৰিমাণৰ পানী মজুত আছিল। সেই পানীবোৰৰ দ্বাৰাই মহাসাগৰ, সাগৰ, নদ-নদী আদিবোৰৰ গঠন হৈছিল। তেতিয়ালৈ পৃথিৱীখনত কোনো ধৰণৰ জীৱৰ নাম-নিচান নাছিল। 1. জীৱৰ অস্তিত্ব। কোটি কোটি বছৰৰ পাছত এষ্ট্ৰইডবোৰ পুনৰ পৃথিৱীলৈ আগমন ঘটাৰ লগে লগে সেইবাৰ লগত লৈ অহা বুজন পৰিমাণৰ প্ৰ'টিন, এমিনো এচিডৰ দৰে মিনাৰেল অৰ্থাৎ খনিজ পদাৰ্থবোৰ সাগৰৰ তুলিত থিতাপি লৈছিল। কালক্ৰমত বেক্টেৰিয়াৰ দৰে কিছুমান পদাৰ্থৰ দ্ৰুতগতিত বৃদ্ধি পাইছিল। পাছলৈ সেইবোৰ সাগৰ তুলিত ভৰি গৈছিল। লগে লগে সেইবোৰ কঠিন পদাৰ্থলৈ ৰূপান্তৰিত হৈছিল। ৰাসায়নিক বিক্ৰিয়া ঘটাৰ ফলত সেই কঠিন পদাৰ্থবোৰৰ পৰা আচৰিত ধৰণে অক্সিজেন গেছ বাহিৰ হৈছিল। সেই অক্সিজেন গেছবোৰৰ পাতনি হোৱা লগে লগে কিছুমান অণুজীৱৰ সূচনা হৈছিল। আমি চাৰিওফালে দেখা জীৱ-জন্তুবোৰ তথা গছ-গছনিবোৰৰ আৰম্ভণি সেই অণুজীৱবোৰৰ পৰাই হৈছিল। 2. এককোষী জীৱৰ সূচনা। আজিৰ পৰা 3.8 বিলিয়ন বছৰ অৰ্থাৎ 380 কোটি বছৰ পূৰ্বে সাগৰৰ তলিত চকুৰে মনিব নোৱাৰা অণুজীৱ পানীৰ সংস্পৰ্শত প্ৰসাৰণ ঘটিবলৈ আৰম্ভ কৰিছিল। পৰিসমাপ্তিত সেইবোৰে লৰচৰ কৰিব পৰা হৈছিল, যিবোৰক প্ৰ'কৰিঅটি বুলি কোৱা হয়। ফলস্বৰূপে এককোষী জীৱৰ আবিৰ্ভাৱ ঘটিছিল। প্ৰ'ট'প্লাজমবোৰৰ আৰু DNA-বোৰৰ উৎপত্তি তেনেকৈয়ে হৈছিল। উদ্ভিদজাতীয় জীৱ আৰু প্ৰাণীজাতীয় জীৱৰ উৎপত্তিৰ আঁৰত এই প্ৰ'ট'প্লাজম আৰু DNA-বোৰৰ ভূমিকা লেখত ল'বলগীয়া। গছ-গছনিৰ সূচনা। প্ৰথম অৱস্থাত সেই প্ৰ'ট'প্লাজমৰ সহায়ত সাগৰৰ তুলিত ভেঁকুৰৰ দৰে কিছুমান গছৰ উৎপত্তি হৈছিল। সাগৰৰ ঢৌৰ ফলত নতুবা অন্য প্ৰাকৃতিক কাৰণত সেইবোৰৰ কিছু অংশই সাগৰৰ পাৰ অংশত থিতাপি লৈছিল। তেনেকৈয়ে ভেঁকুৰজাতীয় সেই গছবোৰ পাছলৈ সমগ্ৰ পৃথিৱীতে বিয়পি পৰিবলৈ ধৰিছিল। কোটি কোটি বছৰৰ পাছত সেই ভেঁকুৰবোৰেই আজিৰ দৰে সেউজীয়া গছ-গছনিলৈ ৰূপান্তৰিত হৈছিল। 4. বহুকোষী জীৱৰ উৎপত্তি। সাগৰীয় ঢৌৰ সহায়ত নতুবা অন্য প্ৰাকৃতিক কাৰণত প্ৰ'কৰিঅটি জাতীয় তেনেই সৰু অণুজীৱবোৰৰ মাজত যেতিয়া পাৰস্পৰিক সংস্পৰ্শ ঘটিছিল, অৰ্থাৎ ইটো সিটোৰ মাজত মিলন হৈছিল, পৰিণতিস্বৰূপে কিছুমান নতুন জীৱৰ সূচনা হৈছিল, যিবোৰক ইউকৰিঅটি নামেৰে
অভিহিত কৰা হৈছে। বহুকোষী জীৱৰ সূচনা এই ইউকেৰিঅটবোৰৰ পৰাই হৈছিল। সহজ ভাষাত এককোষী জীৱবোৰৰ মাজত ক্ৰমাৎ বিভাজনমুখী প্ৰৱণতাই দেখা দিবলৈ ধৰাত সেইবোৰৰ মাজত সৃষ্টি হোৱা বিভাজনৰ ফলতে বহুকোষী জীৱৰ পাতনি হৈছিল। গৱেষণাত পোহৰলৈ আহিছে যে ডিক্টিঅষ্ট্ৰেলিয়াম ডিস্কইডিয়াম নামৰ এমিবা জাতীয় এককোষী জীৱবোৰ যেতিয়া ভোকত আছিল তেতিয়া সিহঁত বিভাজিত হৈ বহুকোষী জীৱলৈ ৰূপান্তৰিত হৈছিল, যিবোৰক গ্ৰাইপনিয়া স্পাইৰেলিছ নামেৰে অভিহিত কৰা হৈছে। ৫ নম্বৰ। অমেৰুদণ্ডী প্ৰাণীৰ উৎপত্তি। গ্ৰাইপনিয়া স্পাইৰেলিছ নামৰ বহুকোষী জীৱবোৰৰ মাজত যুগ যুগ ধৰি চলা বিৱৰ্তনৰ ফলত পেলুৰ দৰে দেখাত কিছুমান জীৱৰ উৎপত্তি হৈছিল, যিবোৰক প্লেটি হেলমিনথিছ-বে নামাকৰণ কৰা হৈছে। সময় বাগৰাৰ লগে লগে সেই প্লেটি হেলমিনথিছবোৰৰ মাজত পৰিৱৰ্তনে দেখা দিছিল। ফলস্বৰূপে পিকায়া নামৰ নতুন এবিধ প্ৰাণীৰ উৎপত্তি হৈছিল। মানুহ, গৰু, ছাগলীৰ দৰে মেৰুদণ্ডী প্ৰাণীৰ সূচনা এই পিকায়া জাতীয় অমেৰুদণ্ডী জীৱবোৰৰ পৰাই হৈছিল। লাখ লাখ বছৰ ক্ৰমবিকাশ ঘটাৰ ফলত পিকায়াবোৰৰ মাজত পৰিৱৰ্তন দেখা পোৱা গৈছিল। ফলত সেই অমেৰুদণ্ডী প্ৰাণী পিকায়াবোৰৰ পৰাই মাছজাতীয় মেৰুদণ্ডী প্ৰাণীবোৰৰ সূচনা হৈছিল, যিবোৰক প্লেচোডাৰ্মী নামেৰে অভিহিত কৰা হৈছে। বহু লাখ বছৰ এনেকৈ অতিক্ৰম কৰাৰ পাছত প্লেচোডাৰ্মীবোৰৰ পৰা বহু ধৰণৰ মাছজাতীয় জীৱৰ সূচনা হৈছিল। এনেকৈয়ে সাগৰ মহাসাগৰবোৰত জীৱৰ ক্ৰমবিকাশৰ ধাৰা চলি থাকিল। ৬. সাগৰৰ পৰা মাটিলৈ জীৱৰ ক্ৰমবিকাশ। প্ৰচণ্ড সাগৰীয় ঢৌত নতুবা অন্য প্ৰাকৃতিক কাৰণত কেতিয়াবা কেতিয়াবা মাছজাতীয় জীৱবোৰ সাগৰৰ পৰা মাটি অংশ পাইছিলহি। পুনৰ সাগৰৰ পানী পাবলৈ সেই মাছজাতীয় প্ৰাণীবোৰে বহুখিনি পৰিশ্ৰম কৰিব লগা হৈছিল। সেই পৰিশ্ৰমৰ ফলস্বৰূপে মাছজাতীয় কিছুমান প্ৰাণীৰ মাজত এটি ৰূপ দেখিবলৈ পোৱা গৈছিল। আজিৰ পৰা ২ বিলিয়ন অৰ্থাৎ ২০০ কোটি বছৰ পূৰ্বে সেই মাছজাতীয় প্ৰাণীবোৰৰ পৰাই কালক্ৰমত মাটিত বসবাস কৰিব পৰা প্ৰাণীৰ উৎপত্তি হৈছিল, যিবোৰক টেট্ৰাপড বা হাইনাৰপেটন বুলি কোৱা হয়। সেই টেট্ৰাপড বা হাইনাপেটনবোৰেই আছিল মাটিত বসবাস কৰিবলৈ লোৱা প্ৰথমবিধ জীৱ। লাহে লাহে টেট্ৰাপড জাতীয় জীৱবোৰ জীয়াই থাকিবলৈ খাদ্যৰ বাবে গছৰ ওপৰত নিৰ্ভৰশীল হৈ পৰাৰ উপক্ৰম ঘটিছিল। ফলস্বৰূপে সিহঁতে ওখ গছবোৰৰ পৰা ফল ছিগি খাবলৈ মূৰ দুপিয়াব লগা হৈছিল, নতুবা গছত উঠিব লগা হৈছিল। এনেকৈয়ে জেঠীজাতীয় প্ৰাণীৰ সূচনা হৈছিল, যিবোৰক হাইলোনমাছ বুলি নামাকৰণ কৰা হৈছে। লাখ লাখ বছৰৰ অন্তৰত সেই হাইলোনমাছ প্ৰাণীবোৰৰ বিশেষ এটি প্ৰজাতিৰ পৰাই ডাইনছৰ জাতীয় প্ৰাণীৰ সূচনা হৈছিল, যাক চাইনোনেথাছ ৰূপে নামাকৰণ কৰা হৈছে। যিটো যুগত ডাইনছৰবোৰে পৃথিৱীত ৰাজ কৰিছিল সেই যুগক জুৰাছিক যুগ বুলি কোৱা হয়। লাখ লাখ বছৰৰ পাছত এবাৰ হঠাতে পৃথিৱীত প্ৰকাণ্ড দুৰ্যোগে দেখা দিছিল। বহুতৰ মতে সেয়া আগ্নেয়গিৰি উদগীৰণ আছিল আৰু বহুতৰ মতে এষ্ট্ৰইডবোৰে পুনৰ পৃথিৱীত খুন্দা মাৰিছিল। এই প্ৰাকৃতিক দুৰ্যোগৰ পাছতে পুনৰ পৃথিৱীখন আগৰ দৰে হৈ পৰিছিল। ফলত চুকে কোণে বাচি যোৱা তেনেই সৰু সৰু জীৱবোৰৰ মাজত পুনৰ ক্ৰমবিকাশৰ ধাৰা আৰম্ভ হৈছিল। তেনেকৈয়ে পলু, নিগনি জাতীয় প্ৰাণীবোৰৰ উৎপত্তি হৈছিল। সেইবোৰৰ পৰাই শেষলৈ চৰাই, পখিলা, বান্দৰ, মানুহৰ দৰে প্ৰাণীবোৰৰ উৎপত্তি হৈছিল। এই বিষয়ে বিতংকৈ আন এটা ভিডিঅ'ত আলোচনা কৰা হ'ব। স্পষ্টীকৰণ: মন কৰিবলগীয়া যে আজি দেখিবলৈ পোৱা জেঠী, চৰাই, সাপ, ভালুক বা মানুহৰ দৰে জীৱ-জন্তুবোৰ আদিতে ঠিক এনেকুৱা মুঠেই নাছিল। এই প্ৰাণীবোৰ প্ৰথম অৱস্থাৰ প্ৰাণীবোৰৰ উত্তৰাধিকাৰীহে মাত্ৰ।
সহজ ভাষাত ক'বলৈ গ'লে আজিৰ তাৰিখত দেখিবলৈ পোৱা জীৱ-জন্তুবোৰৰ পূৰ্বজসকলৰ বহু পূৰ্বতে বিলুপ্তি ঘটিছে। এতিয়া পৃথিৱীত যিবোৰ জীৱ মজুত আছে সেয়া সিহঁতৰ ছাকচেছৰ অৰ্থাৎ উত্তৰাধিকাৰীহে মাত্ৰ। আজিৰ তাৰিখত দেখিবলৈ পোৱা জীৱ-জন্তুবোৰ প্ৰথম অৱস্থাৰ জীৱবোৰৰ মাজৰ পৰা সৃষ্টি হোৱা শ শ প্ৰজাতিবোৰৰ পৰা বিশেষ এবিধ প্ৰজাতিহে মাত্ৰ। ইয়াৰ পিছৰ খণ্ডটো হৈছে পৃথিৱীখনক বাদ দি বাকীবোৰ গ্ৰহ কিয় জীৱৰ বাবে বাসোপযোগী নহয়। পৰৱৰ্তী ভিডিঅ'টিত এই বিষয়ে বিশদ আলোচনা আগবঢ়োৱা হ'ব। আজিলৈ ইমানেই। শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। যদি সঁচাই আমাৰ ভিডিঅ'টো চাই ভাল পালে, ফেচবুকত যদি চাইছে পেজটি লাইক কৰিবলৈ নাপাহৰিব আৰু যদি ইউটিউবত চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে যেন। ধন্যবাদ।